লাচিতৰ কাৰণেই আজি অসমত ভালদৰে থাকিব পাৰিছোঁ। টিকেট ল'ব লাগিব। এইটো মেচিন। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নাৰায়ণজ্যোতি ক্ৰিয়েশ্যনলৈ। আৰু গুড মৰ্ণিং সকলোকে। আজি আছোঁ বৰ্তমান গুৱাহাটী কাটাবাৰী ৰোডত। আৰু যিহেতু আজি আমি গৈ আছোঁ পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ মন্দিৰ চাবলৈ। ইয়াতে ৰখি আছোঁ আৰু ব্ৰহ্মপুত্ৰ লগে বুক আমাৰ লগৰ এজন আছে আহিবলৈ। তেওঁ আহিলে আমি যাম আৰু ইয়াৰ পৰা। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগত কোন কোন যাব সকলোকে দেখাম। ফাইনেলি আমি আহি পাই গ'লোঁ এতিয়া এইটো লাচিত ঘাট। এইফালে চাওক, এইটো লাচিতৰ মূৰ্তিটো ডাঙৰকৈ সজাই থোৱা আছে। যিটো মূৰ্তি আপোনালোকে হয়তো নিউজ টিভিতে দেখিয়ে থাকে। এই মূৰ্তিটো আপোনালোকক জুম কৰি মই দেখাই দিম। এইটো হৈছে মূৰ্তিটো, লাচিতৰ মূৰ্তি। যি লাচিতৰ কাৰণেই আজি অসমত ভালদৰে থাকিব পাৰিছোঁ। আৰু এই লাচিতে ইয়াতেই শৰাইঘাটৰ ৰণত যুদ্ধজয়ী হৈ অসমক বচাইছিল। তাৰ বাবে আমি হয়তো আজি ইয়াত ভালদৰে বসবাস কৰি আছোঁ, নহ'লে গোটেই অসম মানে ৰাজত্ব কৰিলেহেঁতেন। সেইটোৱে ইয়াতে সুন্দৰকৈ প্ৰতিমূৰ্তিটো স্থাপন কৰি লাচিতৰ স্মৃতি যুগমীয়া কৰি ৰাখিছে। আৰু এখন হৈছে ব্ৰহ্মপুত্ৰ। ইয়াতে চাওক, এইবিলাক ফেৰীবিলাক আছে ধুনীয়াকৈ। এতিয়া এইটোৱে হৈছে লাচিতৰ মূৰ্তি। আৰু ইয়াতে অলপ ফটো চটো উঠি এতিয়া আমি এইফালে ফেৰীত উঠিমগৈ। আৰু এইফালে আছে আমাৰ আপা আছে, আপা এইফালে ৰূপজ্যোতি, আমি তিনিটাই আৰু এতিয়া আহিছোঁ। এইফালে ফেৰীত উঠিমগৈ আৰু উমানন্দলৈ যাওঁ। ইয়াতে 1 জানুৱাৰীৰ পৰা ব্ৰহ্মপুত্ৰ কাৰ্নিভেল অনুষ্ঠিত হৈছিল। আৰু যিহেতু এতিয়া ৰাতিপুৱা ইয়াত মানুহ নাই, সুন্দৰকৈ সজাই থোৱা আছে, পতাকা লগাই। ইয়াতে কিবা কিবি অনুষ্ঠান হৈছিলে। এনজয় দি উইণ্টাৰ অন এন আইলেণ্ড ইন দি ৰিভাৰ। তো ইয়াতে আৰু কিবাকিবি হৈছিলে, প্ৰগ্ৰেমো হৈছিলে, কিবাকিবি পেৰাচুট কিবাকিবি আছিলে। আৰু তো এতিয়া বৰ্তমান নাই। তো আমি এইফালে যাব লাগিব, ঘাটলৈ। তো ইয়াতে লিখা আছে পোষ্টাৰখনত। আগতে আৰু ফেৰীবিলাক ৰখি আছে, গৈ আছোঁ আৰু ফেৰীতে উঠিম। টিকেট কিমান লয়, টিকেট কাউণ্টাৰত সুধিলেহে গম পাম। এইটো হৈছে গুৱাহাটী পাৰঘাট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট। আৰু 9টা বজাত এতিয়া ফেৰী যাব। আমি এতিয়া বৰ্তমান বাজিলে 8:50। ইমান মানুহ নাই ফেৰীত। তাতে টিকেট ল'ব লাগিব। মেছেজত কি ডাউনলোড দিব লাগিব? দেখালে হ'ব নেকি? আমাৰতো হৈ গ'ল ন? 4জন লিখিলোঁ। টিকেট এভেইলেবল। ইয়াত অনলাইনতো টিকেট কাটিব পাৰি। অনলাইন টিকেট। Oke. Lihat tuh kan ingat. Ya. Tuh life jacket pinjam lagi ya dong. Oh itu mesin. Woi. Wah kayak kalau kayak kata. Finally ফেৰীত উঠিলোঁ। 9টা বজাত ফেৰী আছে।
এইফালে এনেই আৰু কিবা কিবি পাছফালে অলপ চাইছোঁ ক'তনো কি আছে ফেৰীখনত কি থাকে এইফালে অফিচ চাগে এইফালে ইঞ্জিনবিলাক আছে এইডোখৰত ফেৰী চলি গ'ল গৈ আছোঁ আৰু পামগৈ অলপ পিছতে এইফালে ইঞ্জিনকেইটা আমি পিছফালৰ ভিউ অলপ চাবলৈ আহিছোঁ এইফালে অলপ ফটো চটো উঠিম মানে এইফালে আহি এইফালে চাওক পানী খলখলনি চাওক এখন চাওক এফালে ঘূৰি আহিছে এখন একটা টাইগার এখনত গৈ মজা লাগিব हिठा में এইটো ৰোপৱে আহি আছে ওপৰেদি পাই গ'লোহি উমানন্দ আৰু এফালে চাওক এইটো হৈছে উমানন্দ মন্দিৰ এফালে আৰু মানুহবিলাক নামিছে অলপ ভিৰটো কমক বুলি ৰখি দিছোঁ আমি পাছে পাছে গৈ থাকিম লাহে লাহে অলপ Apa itu sakit gini loh ya, sakit jelawet. That's a name. There was a dustbin. Two people ada big kesek. Ada wonders. উমানন্দ মন্দিৰ আচলতে উমানন্দ মন্দিৰৰ ভিতৰ ভাগত ভিডিঅ'গ্ৰাফী এলাও নাই সেইবাবে মই আপোনালোকক উমানন্দ মন্দিৰৰ ভিতৰ ভাগ দেখাব নোৱাৰিলোঁ আৰু যিখিনি পাৰোঁ দেখুৱালোঁ কাৰণ যিমানলৈকে ভিডিঅ'গ্ৰাফী এলাও আছিল সিমানলৈকে মোবাইলটো মই ৰূপজ্যোতিক দি পঠিয়ালোঁ আৰু সি যিমানখিনি পাৰে ভিডিঅ' কৰি আপোনালোকক দেখুৱালে তো আপোনালোকক কেইটামান মই ওপৰৰ পৰা ড্ৰোন শ্বট দেখাইছোঁ চাই লওক ফাইনেলি উমানন্দ মন্দিৰৰ পৰা ওলাই আহিলোঁ এফালে আমাৰ ফেৰী ষ্টাৰ্ট দিলেই তো পটাপট যাব লাগে এইটো লাষ্টত উমানন্দ চাই আহিলোঁ এতিয়া ফেৰীৰ পৰা নামি
এতিয়া আকৌ গৈ আছোঁ আমি এতিয়া আপাই ক'ব কেনেকুৱা লাগিলে চাই পিনে উমানন্দ আমাৰ বহুত ভাল লাগিলে এতিয়া 53 বছৰ হৈছে 53 বছৰৰ মূৰত আজি আমি উমানন্দ মন্দিৰ চাই আহিছোঁ বৰ্তমান আমাৰ বহুত ভাল লাগিছে মোৰ লগত আছে এই নয়নজ্যোতি বন্ধু কেনেকুৱা লাগিলে অনুভৱ কৈ দিয়া ভাল এইখিনি আৰু যিখিনি পাৰোঁ দেখালোঁ আপোনালোকক ভিডিঅ'টো ইমানেই আৰু কিবা থাকিলে দেখাম আৰু নহ'লে সামৰিম আৰু